তো হে এভৰিৱান, আজি দেখিছেনে সাজি-কাচি ওলাইছোঁ আৰু ৱেলকাম টু মাই চেনেল। বহুত দিনৰ মূৰত আৰু সাজি-কাচি কিয় ওলাইছোঁ আপোনালোকক কৈ আছোঁ। মানে ইয়াত 93 সংখ্যক শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন এইবাৰ ৰঙিয়াত হৈ আছে আৰু আমিও যিহেতু ৰঙিয়াতে থাকোঁ, সেইকাৰণে আমিও অধিৱেশনৰ পৰিৱেশ চাবলৈ গৈ আছোঁ। আৰু আজি শেষৰ দিন, আগৰ কেইদিন যোৱা নহ'ল বাৰু, কাম আছিল তেখেতৰ, সেইকাৰণে আজি যাবলৈ ওলাইছোঁ আৰু আপোনালোককো দেখুৱাই যাম তাৰে পৰিৱেশবিলাক। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। তো গাইজ, বৰ্তমান আমি আহি পালোঁ মানে সঠিক জেগাত যাই পোৱা নাই, গন্তব্য স্থান এতিয়াও পোৱা নাই। গাড়ীৰ লাইন চাওক না গাইজ, ইমান গাড়ী আছে আৰু আমিতো বেলেগ ফালেৰে আহিছোঁ, কিন্তু এই মেইন ৰাস্তাইদি গ'লে আমি আহিয়ে নাপালোহেঁতেন। ফাইনেলি আমি আহি পালোঁ গেটৰ সন্মুখত। আপোনালোকক পৰিৱেশটো দেখাই দিছোঁ, ইমান ভিৰ। বাহিৰৰ পৰিৱেশ আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক কি দেখাম, মানে বাহিৰৰ পৰিৱেশটোৱে এনেকুৱা হৈছে, মেইন গেটখন, আৰু আমি এতিয়া এণ্ট্ৰি কৰিম। তো আপোনালোকক দেখাই যাম, চাই থাকিব। হিৰমণি হোটেল এণ্ড ৰেষ্টুৰেণ্ট, এই দোকানখন হৈছে মোৰ মানুহজনৰ ফ্ৰেণ্ডছৰ দোকান। তো ময়ো এবাৰ সোমালোঁ দোকানখনত। তো আইটেম কি কি আছে কৈ দিয়কচোন অলপমান। চাওমিন পাব, ৰোল পাব, ফ্ৰাইড ৰাইচ পাব, খালি চব ভেজ দি আছো, আমি পনীৰ দি আছো। ভাত দি আছো, ভাত নিৰামিষ ভাত মাত্ৰ 80 টকাত দি আছো। ভাতত আছে চব্জি, মিক্স ভেজ পাব। তাৰপিছত পাব আপোনালোকে পনীৰ পাব, মটৰ পনীৰ, তাৰপিছত আচাৰ পাব, আচাৰ। তো প্ৰথমে আমি গ্ৰন্থমেলা আৰু প্ৰদৰ্শনীত প্ৰৱেশ কৰিলোঁ। চাওঁ বাৰু কি পায়নো ইয়াত। গ্ৰন্থমেলাত সোমাই কিতাপ নাচালে কেনেকৈ হ'ব। তো আমিও কেইখনমান কিতাপ চালোঁ আৰু তেওঁ চাইছে আছাম ইয়াৰ বুক 2024। তো এনেকৈ দুই কিতাপ চালোঁ, কিন্তু কিনাহে নহ'ল। তাৰপিছত আৰু ছোৱালী মানুহৰ মেইন আকৰ্ষণ আছেই নহয়। তো মই কিবা কিবি চাই আছিলোঁ, তেওঁ কৈছে কি লাগে লোৱা, আৰু দেখিছে কিমান ভাল। আমি এতিয়া গ্ৰন্থমেলাত আছোঁ আৰু আমি ইয়াৰ পৰাই ওলাব পৰা নাই, আৰু ঘূৰিব আছে মানে মানে গ্ৰন্থমেলাৰ পৰাই ওলাব পৰা নাই, আৰু বেলেগ ঠাইতো চাব আছে। তো ভাবক, ইমান ডাঙৰ এৰিয়া, 700 বিঘা মাটিত অনুষ্ঠিত কৰা হৈছে এই বাৰ্ষিক অধিৱেশনখন, আৰু চাইছে শেষ কৰিব পৰা নাই গাইজ। চাই আছোঁ শেষে হোৱা নাই। ইমান ৰ'দ আৰু ইমান গৰম, মাথা বেয়া লাগি গৈছে একদম। আগে আইচক্ৰীম খাই লওঁ নেকি? তো আইচক্ৰীম এটা খাই লওঁ, তাৰপিছত জ'চ আহিব আৰু। তো আইচক্ৰীম খাই লওঁ ৰ'ব অলপ। মজা গাইজ। ইয়াত মানে এটা চক্ৰ বিহু বনোৱা হৈছে, মানে তাত সোমালে মানে কেনেকৈ ওলাব, ইমান লাইন। আমি ভাবিছিলোঁ সোমাম বুলি, কিন্তু ইমান লাইন, সোমাব নোৱাৰি বাৰু। তো আপোনালোকক ইয়াৰ পৰাই দেখাই দিছোঁ। কিন্তু মাথা খাটোৱা নাই, মাত্ৰ ঘূৰি আছে। চক্ৰ বিহু মানে কি, মাথা কাটিব লাগিব, তাৰপিছত ওলাব পাৰিব। আমি এতিয়ালৈকে সোমাব পৰা নাই, কাৰণ ইমান দীঘল লাইন। কি পানীত দিলি যে হৈ যায় নেকি? এনে এইকেইডাল গাছ নেকি? এইটো পানী দিলে এনেকুৱা হয়। কেই টকা ইহঁত? কেই টকা? কৃষ্ণ ভৈলা বংশিত হরিণ বৈভবে ভূমি বৈলাখিন দেহা তুমি কিবা তাতে সকলোহি
তাত গৈ আৰু আকৌ আমাৰ সকলোৰে মৰমৰ হিমু মামাকো দেখা পালোঁ নহয়। তো চাওকচোন সেইজন হিমু মামা, দূৰৰ পৰাই দেখিছোঁ কিন্তু তথাপিতো ভাল লাগিছে মামাক যে দেখিলোঁ। আমি মেইন মণ্ডপ যাব পৰাই নাই, ইয়াতে ফচিছোঁ। আৰু মেইন মণ্ডপতো বহুত মানুহ, ইমান মানুহ মেইনটেইন কেনেকৈ কৰিছোঁ মই তাকে ভাবি আছোঁ। ফাইনেলি ভিতৰত প্ৰৱেশ কৰিছোঁ গাইজ, সঁচাকৈ ইমান ভাল লাগিছে। তো ষ্টেজখন ইয়াৰ দেখাই দিছোঁ, ষ্টেজখন ইমান ডাঙৰ বনাইছে, একেলগে 5,000 মানুহ বহি কিনে তাত চাব পাৰে নাম প্ৰসংগ। আমি বাহিৰতে থাকিলোঁ, ভিতৰত সোমাবই নোৱাৰিলোঁ। 5,000 মানুহ বহিব লগা হ'লে কিমান ডাঙৰ ষ্টেজ বনিব লাগিব আৰু কিমান মানুহ হ'ব লাগিব, ইয়াতো আপোনালোকে নিজে ইমেজিন কৰক। এইখনেই হৈছে সেই ষ্টেজখন য'ত 5,000তকৈও বেছি মানুহ বহি উপভোগ কৰিব পাৰে। আৰু আমি য'ত থিয় হৈ আছিলোঁ তাৰ পৰাইতো ষ্টেজখন ঢুকিয়ে নাপায়, দেখাই নাপায় মানুহ। তো ইমান মানুহ হৈছে, তো ভাবক আপোনালোকে। ষ্টেজখনৰ আগতে এইটো এটা বিশেষ আকৰ্ষণ সজাইছে, মানে বিভিন্ন ফুলেৰে এই ধুনীয়া শৰাইটো সজাইছে আৰু ইমান ধুনীয়া লাগিছে। এইটো এটা বিশেষ আকৰ্ষণ হৈ পৰিছে সেই অধিৱেশনখনত। এনেদৰে তাত বিভিন্ন সেৱাৰো ব্যৱস্থা কৰি দিয়া হৈছে, স্বাস্থ্য সেৱা, আৰক্ষী সেৱা, অগ্নি নিৰ্বাপক বাহিনী সেৱা। তো বিভিন্ন সেৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে, যিহেতু বিভিন্ন প্ৰান্তৰ পৰা, বিভিন্ন জিলাৰ পৰা মানুহ আহে, বিভিন্ন বৃদ্ধ মানুহ আহে। তেখেতসকলৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখিও স্বাস্থ্য সেৱা যোগান ধৰা হৈছে তাত। এতিয়া আমি গৈ আছোঁ নামঘৰত যাই আছোঁ। আমাৰ সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা আমাৰ প্ৰতিনিধিসকল আৰু ভক্তপ্ৰাণ ৰাইজ অনুপ্ৰাণিত হৈ নিজ নিজ অঞ্চললৈ গৈ গুৰুজনাৰ যোজনা গুৰু যে আমাৰ পথ দেখুৱাই থৈ গৈছে।
ইমান দূৰ খোজ কাঢ়িছোঁ গাইজ, আমাৰ অন্তকণ্ঠ শুকাই গৈছিল আৰু তাত আমি পানীও পোৱা নাছিলোঁ। তো ফাইনেলি পানী দি আছিল তাত আৰু আমি দুয়োটাই গৈ কিনে তাত পানী খালোঁ। এনেদৰে বাৰু বিভিন্ন ব্যৱস্থাই তাত কৰি দিছে, তো সেইকাৰণে ভালো লাগিছিল যাই। অৱশেষত পানী খালোঁ দিয়ক গাইজ, যাওঁতে একো খোৱা নহ'ল, মাত্ৰ এই পানী গিলাচেই যে খালোঁ। তো এয়াই আছিল মেইন মণিকূট মানে নামঘৰৰ ভিতৰৰ পৰিৱেশটো। ভিতৰত যোৱা নহ'লগৈ আমাৰ, বাহিৰৰ পৰাই আমি সেৱা জনালোঁ আৰু আপোনালোককো দেখুৱাই দিছোঁ। আৰু এয়া চাওকচোন মানুহৰ ভিৰ দেখোন, মই ভাবিলোঁ কি চলি আছে ইয়াত, তাৰপিছত দেখিলোঁ যে তেখেতে বালিৰ ৰূপ ধাৰণ কৰিছে আৰু সকলোৱে ফটো উঠিছে, ভিডিঅ' কৰিছে, ময়ো অলপ গ'লোঁ ফটো ভিডিঅ' উঠিবলৈ তাত। আৰু এইখনেই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ স্বাভিমান ধৰ্মধ্বজাখন। ইয়াত সকলো জিলাৰ নামে লেখা আছে, গোলাঘাট, মাজুলী। তাৰ মানে কথাটো এনেকুৱা যে বিভিন্ন জিলাৰ বাবে বিভিন্ন ধ্বজা একোখন একোখন বনাই দিছে আৰু মই নলবাৰী জিলা চাইছিলোঁ, তো অৱশেষত নলবাৰী জিলা পালোঁ বাৰু। তো গাইজ ইয়াততো বিভিন্ন প্ৰান্তৰ পৰা মানুহ আহে, বিভিন্ন জিলাৰ পৰা মানুহ আহে আৰু এই মানুহবিলাকেনো ক'ত থাকে আপোনালোকক দেখাম। মানে বিভিন্ন জিলাৰ কাৰণে বিভিন্ন শিবিৰ বনাই দিয়া হৈছে, মানে জিলা অনুযায়ী শিবিৰ বনাই দিয়া হৈছে। চবকেইটা শিবিৰতে মানে জিলাৰ নাম লিখি দিয়া আছে আৰু চবকেইটা শিবিৰতে বিভিন্ন জিলাৰ মানুহে থাকিব পাৰে। তো এইকেইটাই হৈছে সেই শিবিৰকেইটা, মানে বিভিন্ন ধৰণৰ শিবিৰ বনাই দিয়া হৈছে। সেৱকৰ কাৰণে বেলেগ শিবিৰ, সেৱিকাৰ কাৰণে বেলেগ শিবিৰ আৰু জিলা অনুযায়ী বেলেগ বেলেগ শিবিৰ। যোন জিলাৰ পৰা আহে তাত লেখা থাকিব জিলাকেইখনৰ নাম আৰু সেই হিচাপত শিবিৰত থাকিব লাগিব। তো এয়া হৈছে শিবিৰ নম্বৰ 92 আৰু এনেকৈ বিভিন্ন শিবিৰত বিভিন্ন জিলাৰ নাম লিখা থাকিব। এয়া গহপুৰ জিলা, তেনেকৈ মানে জিলাৰ নামো লিখা থাকিব আৰু সেই অনুযায়ী আপোনালোকে সেই শিবিৰত থাকিব পাৰিব। আৰু এয়া হৈছে শিবিৰৰ ভিতৰ ভাগটো। এতিয়া আমি গৈ আছোঁ ভোজনালয়লৈ আৰু ভোজনালয়ত এটা বিশেষত্ব আছে, ইয়াত 10,000 মানে একেলগে ভোজন কৰিব পাৰে। তো আপোনালোককো দেখাই দিম, ইমান ডাঙৰ ভোজনালয় আৰু চাওঁ আমি সোমাব পাৰোঁ নে নাই, নোৱাৰিলেও আপোনালোকক দেখাই দিম পৰিৱেশটো কেনেকুৱা। লাইন চাওক না গাইজ, ইমান দীঘল লাইন, যিহেতু একেবাৰতে 10,000 মানুহে ভোজন গ্ৰহণ কৰিব পাৰে, এনেকুৱা লাইনটো হ'বই দিয়কচোন। আমিও ভাবিছিলোঁ ভিতৰত যাওঁ বুলি, কিন্তু দেখিয়ে ভয় লাগিল, আমি যোৱা নহ'লগৈ। আৰু এটা বিশেষত্ব আছে যে ইমানবিলাক ভক্তৰ কাৰণে 7টা চৌকা নিৰ্মাণ কৰা হৈছে, য'ত অনবৰতে ৰন্ধন কাৰ্য চলি থাকে আৰু পুৱাৰ পৰা ৰাতিলৈকে ভক্তসকলক ভোজন গ্ৰহণ কৰাব পাৰে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব কমেণ্ট ছেকশ্যনত আৰু বহুত লাইক কৰিব আৰু চেনেলটো যদি নতুন তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত জয় গুৰু শংকৰ।